যিমান গৰম হলেও মৰমৰ চহৰ গুৱাহাটীলৈ নহাকৈতো থাকিব নোৱাৰি। অৱশ্যে গুৱাহাটীৰ যান-জঁট কমাবলৈ মাছখোৱা আৰু উত্তৰ গুৱাহাটী সংযোগ কৰি নতুন ব্ৰিজ এখনৰ কাম SP সিংলা প্ৰাইভেট লিমিটেড গ্ৰুপৰ অধীনত পূৰ্ণ গতিত চলি আছে। গতিকে আশা কৰো অতি সোনকালে গুৱাহাটীলৈ যোৱা এটি নতুন পথ আমি পাবলৈ সক্ষম হ'ম। দীঘলী পুখুৰী পাৰৰ লগত জড়িত কবি প্ৰণৱ কুমাৰ বৰ্মনৰ দ্বাৰা ৰচিত সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবিতাটো মনত পৰেনে? এই দীঘলী পুখুৰী পাৰৰ লগতে কাৰ যে কিমান স্মৃতি জড়িত হৈ আছে। একচুৱেলি মই আহিছো হেল্থ চেকআপ এটা কৰিবলৈ গুৱাহাটী ক্লাবস্থিত প্ৰাইম হেল্থ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰটোলৈকে। বলক এতিয়া ওপৰলৈকে যাওঁ। ডায়েগনছিছৰ বাবে জৰুৰী হোৱা ব্লাড চেম্পল এণ্ড ইউৰিন চেম্পল দি উভতি আহোঁতে চিৰযৌৱনা কটন মহাবিদ্যালয়ত, এইখনেই আমাৰ ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়, য'ত মই মোৰ হায়াৰ ছেকেণ্ডেৰী লাইফটো কটাইছিলোঁ। আৰু এটা নষ্টালজিক আমাৰ সকলোৰে বাবে কটন মহাবিদ্যালয়, নহয় জানো?